ৰাতিপুৱাৰ ব্লগ আৰম্ভ হ'ল ছাতা ধৰি ধৰি। চ' হে গাইছ, ইটছ মি ৰাজাৰ, ৱেলকাম বেক টু দ্য নিউ ব্লগ। চ' গাইছ, আজি বহুত দিন হ'ল ব্লগ দিব পৰা নাই আৰু আজি 4 দিনৰ পৰা বৰষুণ দি আছে। চ' আজি ভাবিছোঁ এটা ব্লগ বনাম। আৰু গাইছ, মই ঘৰতো নাছিলোঁ 4 দিনমান। চ' যোৱাকালি আহিলোঁ মামাহঁতৰ পৰা। চ' আহি কেনে কি দেখা পালোঁ, পানী পানী পানী। চাওক গাইছ, আমাৰ ঘৰৰ পিছফালেও পানী আহিছে। আৰু এতিয়া গৈ আছোঁ অলপ বাটৰ, এতিয়া যাইছোঁ অলপ বাটৰ ফালে। তো আপোনালোকে চাই থাকক। না তামোল এখন দিয়ে। তামোল এখন খাই দিলোঁ আৰু এতিয়া যাম ৰাজুহঁতৰ ফালে। চব ফালে একোলেণ্টে একোলেণ্ট। আৰু গুৱাহাটীৰ ফালেতো চাবাই তেওঁলোকে। একো গাইছ দি আছোঁ হাগবা যাৱা। মই গাইছ ৰাতিপুৱা এৰপাই দেখা পাইছোঁ ইয়াতে দুবাৰকে হাগবা আছে আৰু ইটোও হাগি আছে। ই মানে গাইছ হাগাতে ব্যস্ত। ওলাই ইমান হাগা তই হয় দে, তই ইমান হাগা হা। ৰাতিপুৱাৰ পৰা গাইছ, ৰাতিপুৱা ই 2 বাৰ গেছি হাগবা। আৰু ই মানে মই খিৰিকী দি চাইছোঁ ৰাতিপুৱা 2 বাৰ হাগবা গেছি। তো সপা দি থৈ দিওঁ। দেখিছা নে গাইছ, বৰষুণ চৰষুণ নকমে আৰু এনেকেই আছে। এই তোমরা কি লাজ করছে চা লাজ কিয় কৰা বে? দেখিছা নে ৰাজা, এই চাহ টকা আৰু বস্তু এটা চাম ৰ। কি বস্তু চাই আছে? চাবা নাই দেখে তই চাওঁ, মুখখন দাঁতকেইটা চাওঁ, নাকটো চাওঁ, খেন লাগি আছে নে? বতাহ উঠিল বাহিৰ বাক্সাটো লো আৰু উপায় নাই। মানে গাইছ ইনষ্টাগ্ৰামৰ ৰিলছ বনাম। চ' সেইটোৰ কাৰণে বস্তু যোগাৰ কৰি আছা। আমাৰ ৰাজা আছে আৰু এইগিলা বস্তু আৰু আমাৰ সেই কেমেৰামেন এখেতক মানে আজি কেমেৰামেন বনাইছোঁ। এনেকৈ আহিলে কেনেকৈ হ'ব? ধোৱা খাই উঠি কিনে আৰু ধুবি নে নোধোৱা এইখিনি? ধোৱা নোধোৱা ভিডিঅ'ত ক'ত গম পাব? ওচৰৰ কাৰণে ভিডিঅ'বিলাক ক্লিক হৈছে না হ'লে অলৰাইট গাইছ, এতিয়া ৰিলছ চিলছ বনাই আহিলোঁ আৰু বাহিৰৰ পিনে বৰষুণ দি আছে। চ' সেইকাৰণে ব্লগ চলগ বনোৱা নাই। যদি কালি ক'ৰবাত যাওঁ চ' ব্লগ বনাম। আৰু যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ৰিল চাব বিচাৰে তো ইনষ্টাগ্ৰামৰ আইডিটো দি থৈ দিছোঁ, চেনিৰাম ৰাজা। তো যাই কেনে ফ'ল' কৰি ল'ব, কিজানি মোৰে 2টামান ফ'ল' বাঢ়িছে। চ' সেইকাৰণে প্ৰমোশ্যনো কৰিলোঁ, তো ফ'ল' কৰি দিব গাইছ। Next morning. চ' হে গাইছ, ৱেলকাম বেক। এতিয়া ৰাতিপুৱা বাজি আছে 5টা আৰু এতিয়া গুৱাহাটীত যাম। মানে গাইছ, আমাৰ যিখন এল্টো K10 আছে সেইখনৰ মানে ছাৰ্ভিচিং এটা কৰিছিলোঁ। তো সেই ছাৰ্ভিচিঙত মানে এটা গণ্ডগোল কৰিছে, গাড়ীখনৰ যিটো ৰেচ আছে সেইটো মানে বেছি কৰি দিছে। চ' সেইটো মিলাবলৈ যাম আকৌ। বৰষুণ গাইছ নাম নলয়, ৰুকব লগা। তো চাৰ্জাৰ তাৰ্জাৰ গোটাই লৈ গৈছোঁ, দেৰি হ'ব পাৰে। চ' গাইছ, মই আছোঁ ভৰলুমুখত আৰু বৰ্তমান বাজি আছে 6টা আৰু প্ৰায় 9টামান বজাত এজন দাদা আহিব। চ' দাদাজনৰ লগত বেহাৰবাৰীত যাম। মানে বেহাৰবাৰীটো মই চিনি পাওঁ, কিন্তু জালুকবাৰী হৈ গ'লে মানে পানী আছে। চ' পানী হ'লে সেইফালেদি যাব নোৱাৰি, কিন্তু ভৰলু হৈ ভিতৰ ফালেৰে যাব লাগিব। চ' মই হেনো চিনি নাপাওঁ। চ' দাদাজন আহিব, ত' দাদাজনৰ লগত যাম আৰু দাদাজনে থ'ব আহিব। চ' তাৰপিছত মই গাড়ীখন থৈ কেনে মই ঘৰত গুচি যাম। তো আপোনালোকে ব্লগটো চাই থাকিব। আৰু এতিয়া মানে বৰষুণ যিহে দি আছে, আৰু গাইছ আপোনালোকে প্ৰে কৰিব যাতে বৰষুণ কমে, কাৰণ যিহে অৱস্থা দেখা গৈছে বৰষুণৰ। ৰাতিপুৱা খালি চাহ একাপ খাই আহিছোঁ। চ' এতিয়া ভোক লাগিছে। চ' যাওঁ বাহিৰৰ ফালে, যাই কেনে কিবা এটা খাই আহোঁ আৰু খাই কেনে অকণমান ৰেষ্ট ল'ম। চ' দাদাজন আহিলে মোক ফোন কৰিব। তো আপোনালোকে ব্লগটো চাই থাকিব। চ' গাইছ, এনেকৈ বৰষুণত ভিজি ভিজি হোটেলত কিবা এটা খাব আহিলোঁ। হোটেলত এখন পৰঠা খালোঁ আৰু তাৰ পৰা আকৌ বৰষুণত ভিজি ভিজি উভতি আহিলোঁ। তাৰ পৰা আহি ৰুমটোৰ ভিতৰত আহিলোঁ আৰু এতিয়া মই ইয়াত শুম। প্ৰায় 9টা বজালৈকে শুই থাকিম। তাৰপিছত দাদাজন অহাৰ পিছত গুচি যাম। গাইছ, মই যে কৈছিলোঁ দাদাজন আহিব 9টা বজাত,
তো বৰ্তমান বাজি আছে 11টা, কিন্তু দাদাজন এতিয়ালৈ আহিয়ে পোৱা নাই। চ' এনেকৈ প্ৰায় 12টামান বাজিল আৰু দাদাজন আহি পালে আৰু তাৰ লগত এতিয়া গৈ আছোঁ বেহাৰবাৰী ছাৰ্ভিচ চেণ্টাৰটোত। তো আপোনালোকে ভ্লগটো চাই থাকিব। চ' গাইজ এনেকৈ আহি পালোঁ বিমলৰ অটো এজেঞ্চিত। জাষ্ট আহি পালোঁ আৰু এতিয়া গাড়ী কাম চলিব, সৌখন গাড়ী। চ' এতিয়া গাড়ীখনৰ কাম চলিব আৰু গাইজ কাষ্টমাৰে মানে ইয়াৰ পৰা চাই থাকিব পাৰে আৰু গাড়ীখন কি কৰিছে কি কৰা নাই, এইটো ভাল লাগিছে আৰু মোৰ। অলৰাইট গাইজ, এতিয়া কামবোৰ হৈ গ'ল আৰু এতিয়া যাম ভৰলুত। চ' তাৰ পৰা ডাইৰেক্ট ঘৰত যাম। অলৰাইট গাইজ, জাষ্ট ঘৰ আহি পালোঁ আৰু এতিয়া বাজি আছে 7টা। তো গা চা একেবাৰে কেম্বা লাগি আছে, গোটেই দিনটো গুৱাহাটীতে কটোৱা গ'ল। আই হোপ তোমালোকৰ এইটো ব্লগ ভাল লাগিছে। যদি এইটো ব্লগ ভাল লাগিছে, ব্লগটো লাইক কৰিবা, কমেণ্ট কৰিবা এণ্ড ব্লগটো শ্বেয়াৰ কৰিবা। আৰু যদি এইটো ব্লগ ফেচবুক পেজত চাই আছা তো তেতিয়াহ'লে পেজটো ফ'ল' কৰিবা, আৰু যদি এইটো ব্লগ ইউটিউবত চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো লগ পাম এটা নতুন ভিডিঅ'ত। তো তেতিয়ালৈ